আন্তরিক স্বাগতম জানাইছো ফেক্টভিউৰ অন এটা ভিডিঅলৈ অসম টেট 2021 ৰ ৰিজাল্ট ৰিভেলেশন নহব নেকি ইমান দেৰিলৈ কিয় কৰি আছে সেবাই কোনো অফিচিয়েল নোটিফিকেশন দিয়া নাই ৰিজাল্ট ৰিভেলেশন কৰা হ'ব ৰি এক্সামিন কৰা হ'ব কোনো সেবাৰ তৰফৰ পৰা কোনো পজিটিভ সিগন্যাল অফিচিয়েলি আমি এতিয়ালৈকে পাবলিক কৰি দিয়া হোৱা নাই ভিতৰে কি চলি আছে কি আলোচনা চলি আছে এটো আমি গম নাপাও কিন্তু আপোনালোকৰ বাবে কিবা এটা নিৰ্দিষ্ট কথা সেবাই জনাব লাগিছিল ৰিজাল্ট ঘোষণা কৰা আজি ইমান দিন হৈ গল 15 ডিসেম্বৰত ৰিজাল্ট ঘোষণা কৰিছে আপোনালোকে প্ৰায় 2 দিন পালে গৈ এতিয়ালৈকে কোনো অফিচিয়েল নোটিফিকেশন আপোনালোকৰ বাবে দিয়া নাই ৰিভেলেশন কৰা হ'ব বা ৰিচেক কৰা হ'ব প্ৰাৰ্থীসকলে বহু প্ৰাৰ্থীয়ে সেবাৰ অফিচলৈ গৈ এপ্লিকেশনৰ হৈতে ওএমআৰ শীট এনসাৰ কি লগতে আপোনালোকৰ ভুলখিনি দেখুৱাই সাবমিট কৰিছে তাৰ পিছত তেওঁলোকে একসেপ্ট কৰিছে আৰু কৈছে কিবা এটা নোটিফিকেশন হনকালে আহিব তো আপোনালোকক মই এই ভিডিওটোৰ জৰিয়তে জনাবলৈ লৈছো যে আপোনালোকৰ বাবে কিবা এটা ভাল খবৰ নিশ্চয় আহিব কিয় নলকে দেখিবলৈ পাইছে আজি ৰাতিপুৱা এটা বিশেষ নোটিফিকেশন প্ৰকাশ পাইছিল যিসকল প্ৰাৰ্থী অসম টেটত অলৰেডি উত্তীৰ্ণ হৈছে তেওঁলোকক এপ্লাই কৰিবলৈ দিয়া হৈছে স্কোৰ কাৰ্ডৰ হৈতে আপোনালোকৰ যেটো সাৰ্টিফিকেট বা মাৰ্কশিট হেতু দিয়া হোৱা নাই কিয় দিয়া হোৱা নাই আপোনালোকৰ যদি ৰিভেলেশন হয় বাৰে আপোনালোকৰ সাৰ্টিফিকেট বা মাৰ্কশিট প্ৰস্তুত কৰি নাথাকে সেবাই তো আপোনালোকৰ বাবে গোটেইখিনি একেলগে প্ৰস্তুত কৰা হ'ব যদি ৰিভেলেশন হয় যিসকলে আৰটিআই কৰে তেওঁলোকৰ যেটো মাৰ্ক হ'ব যদি পাস কৰিবলৈ সক্ষম হয় গোটেইখিনি প্ৰাৰ্থীক একেলগে টেট সাৰ্টিফিকেটটো দিয়া হ'ব তো এতিয়া কথা হল আপোনালোকে জিমান হনকালে পাৰে আপোনালোকে বেছিকৈ কমপ্লেইন কৰক সেবাৰ অফিচলৈ যাওক আৰু আপোনালোকে প্ৰেছাৰাইজ কৰক আপোনালোকৰ বাবে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যি ব্যৱস্থা হয় এটা অতি হনকালে গ্ৰহণ কৰিব লাগে কিয়নো আপোনালোক সকলোৱে জানে সকলোৱে যদি কাম বন এৰি এই সেবাৰ এই ৰিজাল্টৰ পাছত যদি লাগি থাকে কিমান দিন আপোনালোকে লাগি থাকিব পাৰিব আপোনালোকৰ বাবে কিবা এটা নোটিফিকেশন নিশ্চয় ওলাব লাগে এটা গুৰুত্বপূৰ্ণ কথা যে যেহেতু টেটৰ যেটো ৰিক্ৰুটমেন্টৰ এপ্লাই হেতু আৰম্ভ হৈ গৈছে এই যে প্ৰক্ৰিয়া আৰম্ভ হল এই প্ৰক্ৰিয়াৰ বাবে আপোনালোকৰ ৰিভেলেশনত কিবা প্ৰভাৱ পেলাব নেকি ইয়াৰ কোনো প্ৰভাৱ নহয় আপোনালোকৰ যেটো অফিচিয়েল নোটিফিকেশন হ'ব হেতু পোৱাৰ পিছত তাত কি ডিসিশন হয় হেতু আপোনালোকৰ বাবে প্ৰভাৱ পেলাব তো ভিডিওটোৰ জৰিয়তে গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিলো আপোনালোকৰ ৰিজাল্ট তেতিয়া ৰিভেলেশন হ'ব তেতিয়া ৰিচেক হ'ব যেতিয়া আপোনালোকৰ পৰা আপোনালোকে যি পদক্ষেপ গ্ৰহণ কৰিব সেই পদক্ষেপত ভিত্তি কৰি আপোনালোকৰ ৰিজাল্ট ৰিভেলেশন হোৱাৰ এটা চান্স আছে এই ভিডিওটোত ইমানে আকৌ আহিম এক নতুন ভিডিওৰ সৈতে জয় অসম ধন্যবাদ